নমস্কাৰ মই আমাৰ ছাত্ৰ ছাত্ৰীসকল মই মৌচুমী তোমালোকক এই ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ লগত আলোচনা কৰিম অসমীয়া কিতাপখনৰ ২য় শ্ৰেণীৰ ৩ নম্বৰ পাঠটো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। এখেতৰ বিষয়ে পঢ়ি বহুত ভাল লাগে ন? তেওঁ ক'ত জন্ম বা তেখেতৰ জন্মস্থান ক'ত, তেখেতৰ পূৰ্বপুৰুষসকলৰ কোন ঠাইত আছিল, এই বিষয়ে আমি পঢ়িম বা তেখেতৰ বিষয়ে পঢ়িম। তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰিবা আৰু শেষলৈ চাই যাবা। কিবা এটা বুজি নাপালে ক'বা, কমেণ্ট বক্সত জনাবা, পুনৰবাৰ বুজাবলৈ চেষ্টা কৰিম। আশা কৰোঁ ভালদৰে বুজি পাবা। ব'লা আৰম্ভ কৰোঁ দেৰি নকৰি। ১ নম্বৰটোত কোৱা আৰু লিখা বুলি আছে, তোমালোকক ক'বলৈ আৰু লিখিবলৈ কৈছে। ক নম্বৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান। তেওঁ ক'ত জন্মগ্ৰহণ কৰিছিল? উত্তৰ ডিব্ৰুগড়। খ উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ যোৱা ঠাইখন। তেওঁ ক'ত উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিল? উত্তৰ লণ্ডন। গ নম্বৰ তেখেতৰ পূৰ্বপুৰুষসকল ক'ৰ? তেখেতৰ পূৰ্বপুৰুষসকল ক'ৰ? ৰাজস্থানৰ। ঘ নম্বৰ বোলছবিৰ বিষয়ে শিক্ষা লোৱা ঠাইখন। তেখেতৰ প্ৰথম বোলছবিখনৰ নাম কি? আমি সকলোৱে জানো, জয়মতী। আৰু এই জয়মতী বোলছবিখন এইখনৰ বিষয়ে তেওঁ ক'ত শিক্ষা ল'বলৈ গৈছিল? আমি জানো তেওঁৰ বাৰ্লিনত ল'বলৈ গৈছিল শিক্ষা, হয়নে? উত্তৰটো কি লিখিম? বাৰ্লিন। ঙ নম্বৰটো জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি? মই অলপতে কৈ গ'লোঁ, হয়নে? জয়মতী। তেখেতে 14 বছৰ বয়সতে ৰচনা কৰা নাটকখনৰ নাম কি? এইটো আমি সকলোৱে জানো, তোমালোকেও জানা ন? কিতাপতে আছে, সোণিত কুঁৱৰী। উত্তৰ ২ নম্বৰখিনিলৈ যাওঁ ব'লা। ২ নম্বৰ উত্তৰ দিয়া বুলি আছে, উত্তৰ দিবলৈ কৈছে। ক নম্বৰটো জ্যোতিপ্ৰসাদ আগৰৱালাক কিয় ৰূপকোঁৱৰ আখ্যাৰে বিভূষিত কৰা হয়? ৰূপকোঁৱৰ বুলি ক'লে আমি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক মনত পেলাওঁ। এই ৰূপকোঁৱৰ আখ্যাৰে কিয় বিভূষিত কৰিলে তেওঁক? কাৰণ অসমীয়া সাংস্কৃতিক তেওঁ ন ৰূপ দিছিল আৰু সেইবাবে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক ৰূপকোঁৱৰ আখ্যাৰে বিভূষিত কৰা হৈছে। এইটো বুজি পালা বুলি ভাবিছোঁ। আৰু খ নম্বৰটোলৈ যাওঁ। জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিনটো কিয় শিল্পী দিৱস হিচাপে পালন কৰা হয়? তোমালোকৰ স্কুলতো বিদ্যালয়সমূহতো শিল্পী দিৱস পাতে, হয়নে? এই শিল্পী দিৱসটো কিয় উদযাপন কৰা হয় বা কিয় পতা হয়? কাৰণ আমি জানো জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মৃত্যুৰ দিনটোত শিল্পী দিৱস পালন কৰা হয়। কাৰণ জাতীয় জীৱনলৈ তেওঁ আগবঢ়োৱা অৱদানৰ বাবে তেখেতৰ মৃত্যুৰ দিনটো শিল্পী দিৱস হিচাপে পালন কৰা হয়। এইখিনি বুজি পালা ন? ২ নম্বৰটো। ২ নম্বৰ দুটাই আছিলে। এতিয়া ৩ নম্বৰটোলৈ যাওঁ। তলৰ শব্দবোৰ পাঠত বিচাৰি পঢ়া। দলত আলোচনা কৰি শব্দৰ লগত অৰ্থ কাৰ চিনেৰে মিলোৱা। এইটো কি বুলি কৈছে? শব্দ দি দিছে আৰু অৰ্থবোৰ আমি কাৰচিন দি মিলাব লাগে। সম্ভ্ৰান্ত। সম্ভ্ৰান্তৰ অৰ্থ কি? মান্য, সন্মান পাবৰ যোগ্য। নিগাজিগৈ মানে স্থায়ীভাৱে। নিৰ্মাণ, সজা, গঢ়া বা তৈয়াৰ কৰা বা প্ৰস্তুত কৰা কাৰ্য। বিভূষিত, অলংকৃত। অৱদান, দান বৰঙণি। মানে কোনো এটা বস্তু আমি যেতিয়া দান কৰিম তেতিয়া তাক কি কয়? অৱদান বুলি কয়। বেছিকৈ দান বৰঙণিটোৱে চলিত। ৪ নম্বৰটোলৈ যাওঁ ব'লা। শুদ্ধ উত্তৰটোৰে বাক্যটো পুনৰ লিখা। বাক্যটো দি দিছে, ইয়াত ২টা পইণ্ট দিছে, তাৰে এটা বাচিব লাগে। আমি এতিয়া বাচি পেলানি উত্তৰখিনি লিখিম। ৪ নম্বৰ কটো ১৯০৩ চনত বা ১৯০৪ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল। উত্তৰ কিমান চনত হৈছিল? ১৯০৩ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল। খ নম্বৰ জয়মতী বা ইন্দ্ৰমালতী প্ৰথম অসমীয়া বোলছবি। উত্তৰ জয়মতী হ'ল প্ৰথম অসমীয়া বোলছবি। গ নম্বৰ ১৭ জানুৱাৰী বা ১৭ জুন তাৰিখে শিল্পী দিৱস পালন কৰা হয়। উত্তৰটো লিখিম
17 জানুৱাৰী তাৰিখে শিল্পী দিৱস পালন কৰা হয়। ঘ নম্বৰ 17 জুন জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিন অথবা মৃত্যুদিন। কোনটো জন্মদিন নে মৃত্যুদিন তোমালোকে জানাই চাগে ন? 17 জুন জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ মৃত্যুদিন। 4 নম্বৰখিনি বুজি পালা চাগে ন? 5 নম্বৰখিনিলৈ যাওঁ। এটা শব্দত প্ৰকাশ কৰোঁ আহা। তোমালোকে পাইছা চাগে দ্বিতীয় শ্ৰেণীটো এটা শব্দত প্ৰকাশ কৰিবলৈ দিয়ে, পৰীক্ষাটো দিয়ে। ব'লা আলোচনা মাজতে এইটো চাওঁ। গীত গোৱা লোক, যিগৰাকীয়ে গান গায় তেওঁক আমি কি বুলি ক'ম? গায়ক। গীতত সুৰ দিয়া লোক, মানে জানা ন তোমালোকে যে গীত গায় বেলেগে বা সুৰ দিয়ে বেলেগে, কিন্তু লিখি পেলানি মানে লিখে, ৰচিত বেলেগেও ৰচে আৰু বেলেগে সুৰো দিব পাৰে। যোনজনে সুৰ দিয়ে তাক আমি কি বুলি ক'ম? সুৰাকাৰ। গীত ৰচনা কৰা লোক, এয়াই ন? গীত ৰচনা কৰা লোক। গীত ৰচনাও কৰিব পাৰে, সুৰো দিব পাৰে বেলেগে। ৰচনা কৰাজনক কি বুলি ক'ম? ৰচক বুলি ক'ম। আৰু গীতত সুৰ দিয়াজনক সুৰাকাৰ। অভিনয় কৰা লোক, অভিনয় কৰা লোকসকলক কি কয়? অভিনেতা। নাটক ৰচনা কৰা লোক কি বুলি ক'ব? নাট্যকাৰ। ভাও দিয়া লোক আমি কি বুলি ক'ম? ভাৱৰীয়া। ভাও দিয়া তোমালোকে চাগে ভাওনা চাই পাইছা ন? ভাওনাত যিসকলে ভাও কৰে তেওঁলোকক ভাৱৰীয়া বুলি কয়। মা পাপাহঁতে কোৱা শুনিছাই চাগে ন? এইটোৱে শেষৰটো আছিলে। ভাও দিয়া লোক কি বুলি কয়? ভাৱৰীয়া। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই কুৱেশ্যন আনচাৰসমূহ গোটেইবোৰ ভালদৰে বুজি পালা বুলি ভাবিছোঁ। আৰু কিবা এটা যদি বুজি নোপোৱা কমেণ্ট বক্সত জনাবা, বুজাই দিম আকৌ এবাৰ। ভিডিঅ'টো ভাল পালে লাইক কৰি দিবা, বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। চেনেলটো নতুনকৈ আহিছা যে ছাবস্ক্ৰাইব কৰি ল'বা। আৰু ইমানেই ক'লোঁ, পাছৰ ভিডিঅ'ত পুনৰ লগ পাম বুলি আশা থাকিল। আজিলৈ বাই বাই।